মাতৃ হওক আমি সুদূৰ দূৰ দূৰণিৰ পৰা আহি আপোনাৰ খবৰ মাজত উপস্থিত হৈ আপোনাৰ খবৰ এখন সুস্থ সবল সমাজ লগ পাই আমি জয়ে জয়তে আমি নিজকে ধন্য মানিছোঁ আৰু লগতে আপোনাৰ খবৰ শীৰ্ষণত এই সেৱাভাগী লোৱাৰ সৌভাগ্য মিলাৰ কাৰণে আমি পৰম আনন্দিত হৈছোঁ। গতিকে আমি সুদূৰ দূৰ দূৰণিৰ পৰা আহি আপোনাৰ খবৰ মাজত এভাগী শৰাই আগবঢ়া আমাৰ এভাগ মহান উদ্দেশ্য আছে। সেই উদ্দেশ্যভাগী আমি ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ফুলালী ল'ৰা ধেমাজিত ঘৰ আমাৰ ফুলানীৰ ল'ৰা প্ৰদ্যুন্ন হাজৰিকা নামৰ ল'ৰাটোৱে এইখন গৃহৰ পৰাই এগৰাকী কন্যা গন্ধৰ্ব বিবাহ হৈ তেখেতে পলুৱাই নিয়া বুলি কয় আৰু নিলে। সেয়েহে আজি আমি আগতে এবাৰ আহি এইটোক আমি দেখা দি গৈ আজি দিনটো আমি উভয় পক্ষই ধাৰ্য কৰা হৈছিল যে আমাৰ ল'ৰা আৰু ছোৱালী উভয় পক্ষই আজি মিতি মিলাবলৈ এটা দিন আমি ধাৰ্য কৰি আপোনাৰ খবৰ মাজত আমি উপস্থিত হৈ আপোনাৰ খবৰ শীৰ্ষণলৈ আমি এভাগী শৰাই আগবঢ়াই আপোনাৰ খবৰ শীৰ্ষণলৈ আমি সেৱা আগবঢ়াই লগতে শুধনি ভাগ বুলি এটা নিয়ম আছে নহয়, সেই নিয়মভাগী আজি আমি কৰাৰ কাৰণে আমি আপোনাৰ খবৰ শীৰ্ষণলৈ সেৱা আগবঢ়াই